কাৰোবাৰ কথা কিবা কোৱাৰ আগতে সত্যটো জানিবলৈ চেষ্টা কৰা, কিয়নো অনুমান কৰি কোৱা কথা সকলো সময়তে শুদ্ধ নহ'বও পাৰে। দুশ্চিন্তাই মানুহক তিল তিলকৈ মাৰে। মনৰ পৰা মই বেয়া নহয়, কিন্তু মই মাথো কিছুমান মানুহৰ পচন্দৰ নহয়। মোক বেয়া পোৱা মানুহৰ সংখ্যা বেছি, কাৰণ মই অভিনয় কৰিব নাজানো। বিষতকৈও বিষাক্ত এজন মানুহে কৰা মিছা অভিনয়। যেতিয়া মুখৰ কথাৰ কোনো গুৰুত্ব নাথাকে, তেতিয়া মৌনতাই শ্ৰেষ্ঠ উত্তৰ। অকলশৰে আবদ্ধ কোঠাত নীৰৱে কন্দাৰ সমান কষ্ট আৰু বেলেগ নাই। এই ডিজিটেল সময়ত মেছেজৰ লেহেমীয়া ৰিপ্লায়ে কেতিয়াবা ভাল লগা মুহূৰ্তবোৰকো নাইকিয়া কৰি পেলায়। মানুহে কি ক'ব বুলি সমাজৰ কথা নাভাবিবা। সমাজেতো ভগৱানকো দোষী সাজে, আৰু তুমি মই সাধাৰণ মানৱহে। নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ ভালকৈ জানে। খাবলৈ মাতিলেও ভুলতো এই তিনি ধৰণৰ মানুহৰ ঘৰলৈ নাযাবা: যি খোৱাৰ আগতে খং কৰে, যি অবৈধ উপায়েৰে উপাৰ্জন কৰে, আৰু যি তোমাক তোমাৰ মুখৰ আগত প্ৰশংসা কৰে আৰু আনৰ আগত তোমাৰ বদনাম গায়।